গুড মৰ্ণিং এভৰিৱান। ৰাতিপুৱাৰ সাৰা মোচা কামখিনি কৰি গা ধুই এনেকৈ চুলিখিনি ফনিয়াই সিন্দুৰ অকণ লৈ পাকঘৰত ভাত বনাম বুলি সোমাই গ'লোঁ। এতিয়া ভাত বনোৱাৰ আগতে মই 1.5 কাপমান চাউল ধুই তিয়াই থৈ দিলোঁ আৰু এতিয়া মই ভাত বনাম। আৰু সদায় ৰাতিপুৱাই দালি ভাত ভাজি বা চব্জি এনেকৈ বনোৱা যায়। ঠিক সেনেকৈ আজিও দালি ভাত আৰু বেঙেনা বেচনেৰে ফ্ৰাই কৰিম বুলি ভাবিছোঁ। আৰু আজি বাৰু অফিচ বন্ধ, মিষ্টাৰ আৰু ভাইটিৰ ডিউটি নাই। তথাপি কেতিয়াবা হঠাৎ যাবলগীয়া হয়, সেইকাৰণে বনাই থৈ দিলোঁ। বনাই থৈ দিলে চিন্তা নাথাকে আৰু এইপিনে ছোৱালীৰো স্কুল বন্ধ, তাইৰ এক্সাম চলি আছে। সেইকাৰণে তাই ভাত নাখায়, সেইকাৰণে দুটামান পিঠা বনাই দিম। এতিয়া মোৰ দালি ভাত হৈ গ'ল। তাৰপিছত মোৰ মিষ্টাৰ আৰু মোৰ কাৰণে 2 কাপ লাল চাহ বনাই খাই ল'লোঁ। আজি বাৰু ভাইটি ঘৰত নাই। চাহকাপ খাই এতিয়া মই পিঠা বনোৱা ষ্টাৰ্ট কৰোঁ। এয়া চাউলখিনি গুড়া কৰি লৈ ল'লোঁ। এতিয়া পিঠা বনাওঁ। বলকচোন কেনেকৈ বনাওঁ। এই পিঠা গুড়াখিনি চেনি আৰু নিমখ অলপ দি ভালদৰে মিক্স কৰি লৈ ল'লোঁ। এতিয়া ইয়াতে পানী অলপ অলপ দি এনেকৈ মিক্স কৰি থাকিব লাগিব। একেবাৰে বেছি পানী দিলে এইটো পিঠা বেয়া হৈ যাব। এনেকৈ অলপ অলপ দি মিক্স কৰি থাকিব লাগিব আৰু এনেকৈ মাজে মাজে লাৰু বান্ধি চাব লাগিব হৈছেনে হোৱা নাই। এনেকৈ মিক্স কৰি থাকিলোঁ কিছু সময়ৰ কাৰণে। এইটো মই বইল পিঠা বুলি কওঁ আৰু এই পিঠাটো মোৰ ছোৱালীয়ে খাই ভাল পায়। আৰু এইপিনে এইটো পিঠাৰ কাৰণে ৰেডি হৈ গৈছে মিশ্ৰণটো। আৰু পাত্ৰ এটাত এনেকৈ পানী গৰম হ'বলৈ দি দিলোঁ আৰু পানীখিনি উতলাৰ পিছত জুইটো অলপ কমাই ল'লোঁ আৰু ইয়াতে এনেকৈ লাৰু কৰি কৰি এটা এটা কৰি দি দিলোঁ। আৰু ইয়াতে লাৰু কৰি দি 20-25 মানলৈকে উতলিব দিব লাগিব। আৰু লাৰুকেইটা দিয়ে 5 মিনিটমান পিছত এইটো লৰাই দিলে ভাল, নহ'লে তলত লাগি ধৰে। আৰু এইপিনে মিষ্টাৰ ডিউটিত যায়, সেইকাৰণে মই ভাত বাঢ়ি দিলোঁ এনেকৈ মিষ্টাৰৰ কাৰণে। আৰু এইপিনে মোৰ পিঠাকেইটা লৰাত দেৰি হৈ গ'ল, সেইকাৰণে এনেকৈ তলত লাগি ধৰিলে আৰু গোটেইকেইটা পিঠা এনেকৈ উঠাই দিলোঁ। আৰু পিঠাকেইটাও সিজিছে ধুনীয়াকৈ, হৈয়ে গ'ল। এতিয়া ধুনীয়াকৈ এইখিনি পিঠাই তৰিয়াই থৈ দিওঁ। এতিয়া এনেকৈ ছোৱালীয়ে চেনিৰ লগত খাব দি দিলোঁ আৰু মই চাহৰ লগত খাই লওঁ।